নমস্কাৰ বন্ধুসকল, AssamVIVE চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ লগত সকলো কম্পিটিটিভ এক্সামত আহিব পৰা সামভাৱ্য কেইটামান জিকে আলোচনা কৰিম। আহক আমি আৰম্ভ কৰোঁ। আজিৰ ১ নম্বৰ জিকেটো হৈছে 2017 জুলাই মাহত ব্ৰিক্স যুৱ সন্মিলন ক'ত হৈছিল? উত্তৰটো হ'ব চীন। ব্ৰিক্স গঠিত হৈছে ব্ৰাজিল, ৰুছিয়া, ইণ্ডিয়া, চাইনা আৰু ছাউথ আফ্ৰিকা মিলিত হয়। প্ৰতি বছৰে ব্ৰিক্সৰ অন্তৰ্গত যিকোনো এখন দেশত ব্ৰিক্স যুৱ সন্মিলন অনুষ্ঠিত হয় আৰু প্ৰতিখন দেশৰ মুৰব্বীগৰাকীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰে। কোনখন ৰাজ্যত প্ৰথম GST আৰম্ভ কৰা হৈছিল? GSTৰ ফুল ফৰ্ম হৈছে গুডছ এণ্ড ছাৰ্ভিচ টেক্স। উত্তৰ অসম। আৰু অন্তিমখন GST প্ৰয়োগ কৰা ৰাজ্য হৈছে জম্মু আৰু কাশ্মীৰ। বৰ্তমান ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত কোন? চিফ ইলেকশ্যন কমিশ্যনাৰ। উত্তৰটো হ'ব ওম প্ৰকাশ ৰাৱত। তেওঁ 23 জানুৱাৰী 2018 পৰা দায়িত্ব গ্ৰহণ কৰে। তেওঁ 22 সংখ্যক চিফ ইলেকশ্যন কমিশ্যনাৰ। ভাৰতত 2জন ইলেকশ্যন কমিশ্যনাৰ আৰু এজন চিফ ইলেকশ্যন কমিশ্যনাৰ থাকে। কোনখন ৰাজ্যত আপাতানি সম্প্ৰদায়ৰ লোকসকলে ড্ৰি ফেষ্টিভেল পালন কৰে? উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ। 5 জুলাইত প্ৰতি বছৰে অৰুণাচল প্ৰদেশৰ 0 ডিষ্ট্ৰিক্টত পালন কৰে। আন্তঃৰাষ্ট্ৰীয় প্লাষ্টিক বেগ ফ্ৰী ডে কোন তাৰিখে পালন কৰা হয়? উত্তৰটো হৈছে জুলাই 3। এতিয়া ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে পালন কৰা হয় জুন 5। এইটো এটা বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। আন্তঃৰাষ্ট্ৰীয় অজন স্তৰ সংৰক্ষণ দিৱস প্ৰতি বছৰে কোন তাৰিখে পালন কৰা হয়? উত্তৰটো হৈছে 16 ছেপ্টেম্বৰ। 1987 চনৰ পৰা ই আৰম্ভ হয় আৰু প্ৰতি বছৰে এটা বিষয় বাছনি কৰা হয় আৰু 2017 বিষয়টো হৈছে সূৰ্যৰ তলত সকলো জীৱৰ চোৱা চিতা হয়। ভাৰতীয় নৌসেনাত এইসকলৰ ভিতৰত কোনগৰাকী প্ৰথম মহিলা পাইলট আৰু তেওঁ মেৰিটাইম ৰিকনাইচেন্স এয়াৰক্ৰাফ্ট উৰাব? উত্তৰটো হৈছে শুভাংগী স্বৰূপ। তেওঁ উত্তৰ প্ৰদেশৰ পৰা ৰিপ্ৰেজেণ্ট কৰিব। বাকী অপশ্যন শক্তি মায়াছ, আস্থা চেহগাল, ৰূপা এ, তেওঁলোক ভাৰতীয় নৌসেনা বাহিনীৰ প্ৰথম মহিলা পাইলট। 2019ত কোনখন চহৰে বেডমিণ্টন আৰু পেৰা বেডমিণ্টন ৱৰ্ল্ড চেম্পিয়নশ্বিপ যুটীয়াভাৱে আয়োজন কৰিব? উত্তৰটো হৈছে বেচেল, আৰু বেচেল ছুইজাৰলেণ্ডৰ এখন চিটি। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা কেতিয়াৰ পৰা আৰম্ভ হয়? ইয়াৰ উত্তৰটো হৈছে 1 মে 2016। এইটো পেট্ৰলিয়াম আৰু নেচাৰেল গেছ মন্ত্ৰালয়ৰ এটা যোজনা। ইয়াৰ মূল উদ্দেশ্য হৈছে ভাৰতবৰ্ষৰ সকলো BPL পৰিয়াললৈ ৰন্ধন গেছ যোগান ধৰা। আৰু আমাৰ ভাৰতবৰ্ষৰ পেট্ৰলিয়াম আৰু নেচাৰেল গেছৰ মন্ত্ৰী হৈছে ধৰ্মেন্দ্ৰ প্ৰধান। এতিয়া আমি আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটোলৈ। আন্তঃৰাষ্ট্ৰীয় য়োগা ডে, ইণ্টাৰনেশ্যনেল য়োগা ডে কোন তাৰিখে পালন কৰা হয়? উত্তৰটো হৈছে 21 জুন। ভাৰতীয় জ্যোতিৰ্বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা ছুপাৰ ক্লাষ্টাৰ গেলেক্সিটোৰ নাম কি? উত্তৰটো হৈছে সৰস্বতী। সৰস্বতী ছুপাৰ ক্লাষ্টাৰ গেলেক্সি 4 বিলিয়ন আলোকবৰ্ষ দূৰত অৱস্থিত। ই এটা সকলোতকৈ ডাঙৰ আৰু বেছি দূৰত অৱস্থিত ছুপাৰ ক্লাষ্টাৰ গেলেক্সি। প্ৰথম ছুপাৰ ক্লাষ্টাৰ গেলেক্সিটো 1989 চনত আৱিষ্কাৰ কৰা হৈছিল আৰু ইয়াৰ নাম আছিল চেফলে ছুপাৰ ক্লাষ্টাৰ। এতিয়া আমি আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটোলৈ। এইটো কুৱেশ্যন হৈছে খালী ঠাই পূৰণ কৰা। ইয়াত দিয়া আছে ডেছ লোকসভাৰ কাৰ্যকাল 5 বছৰতকৈ বেছি আছিল। ইয়াৰ উত্তৰটো হৈছে পঞ্চম আৰু ইয়াৰ সময়সীমা আছিল 15 মাৰ্চ 1971 চনৰ পৰা 18 জানুৱাৰী 1977 চন। সংসদৰ 2খন অধিৱেশনৰ ব্যৱধান কিমান সময়তকৈ বেছি হ'ব নোৱাৰে? ইয়াৰ উত্তৰটো হৈছে 6 মাহ। সংসদৰ অধিৱেশনৰ লগত জড়িত আন এটা কুৱেশ্যন হ'ব পাৰে 0 আৱাৰ কি? এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে নৱেম্বৰ 21 পৰা ডিচেম্বৰ 4 লৈ কি বিষয়ৰ ওপৰত সজাগতা অনুষ্ঠান পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পুৰুষ বন্ধ্যাকৰণ, মেল ভেচেক্টমি কেম্প। আন এটা খালী ঠাই পূৰণ কৰা প্ৰশ্ন, এইডছ বেমাৰটো মানুহৰ দেহত এক প্ৰকাৰ ডেছ কাৰণে হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাইৰাছ।
HIV ভাইৰাছৰ কাৰণে মানুহৰ দেহত এইচ বেমাৰটো হয় HIVৰ ফুল ফৰ্ম হিউমেন ইমিউনোডিফিচিয়েঞ্চি ভাইৰাছ অসমত ৰাষ্ট্ৰীয় খেল কোনটো বছৰত পতা হৈছিল ইয়াৰ উত্তৰটো হ'ব 2007 আৰু 33 সংখ্যক ৰাষ্ট্ৰীয় খেল আছিল এটা প্ৰশ্ন হৈছে 2019ত ৰাষ্ট্ৰীয় খেল ক'ত অনুষ্ঠিত হ'ব ইয়াৰ উত্তৰটো হৈছে হায়দৰাবাদ এতিয়া আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ টুইটাৰৰ CEO গৰাকীৰ নাম কি ইয়াৰ উত্তৰটো হ'ব জেক ডৰ্ছে ইয়াৰ অপশ্যন এ মাৰ্ক জুকাৰবাৰ্গ হৈছে ফেচবুকৰ CEO ডক্টৰ ভূপেন হাজৰিকাদেৱক কেতিয়া দাদা চাহেব ফাল্কে বঁটা দিয়া হৈছিল ইয়াৰ উত্তৰটো হৈছে 1992 চন দাদা চাহেব ফাল্কে বঁটা ভাৰতীয় ছবি জগতৰ সকলোতকৈ উচ্চ বঁটা 1969 চনত ইয়াৰ আৰম্ভণি কৰা হৈছিল আৰু প্ৰথম বঁটা বিজেতা আছিল দেৱিকা ৰাণী নামৰ অভিনেত্ৰীগৰাকী আমাৰ নেক্সট কুৱেশ্যনটো হ'ব প্ৰথম অসম ৰত্ন পোৱা মহিলা কোন উত্তৰটো হ'ব মামণি ৰয়ছম গোস্বামী 2010 চনত তেওঁ সাহিত্য শিতানত এই বঁটা লাভ কৰে ডক্টৰ ভূপেন হাজৰিকাদেৱে 2009 চনত কলা শাখাত আৰু ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামীদেৱে 2015 চনত বিজ্ঞান আৰু প্ৰযুক্তি শাখাত এই বঁটা লাভ কৰে দেশীয় পদ্ধতিৰে নিৰ্মিত প্ৰথম ভাৰতীয় পাণ্ডুবী ছাবমেৰিন কোনখন উত্তৰটো হ'ব INS চাল্কি 1987 চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীদেৱে ইয়াৰ উদ্ঘাটন কৰিছিল বন্ধুসকল আপোনালোকে যদি আমাৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব নাপাহৰিব